যিহেতুকে আমি জনকপুৰ বিহুত আহিছোঁ, তেতিয়া আমাৰ খাদ্য খাব লাগে। এতিয়া আইচক্ৰীম বিচাৰি আছে, আইচক্ৰীম পালে এই আইচক্ৰীম ল'ব লাগে। এতিয়া আইচক্ৰীম কি দাম বুলি কৈছোঁ, গোটাই ওলাই দিলে আইচক্ৰীম। আমাৰ খাদ্য ডাঙৰে এটা গোটাই আইচক্ৰীম দোকানে আইচক্ৰীম ওলাই দিলে। এতিয়া গোটাই ওলালে আইচক্ৰীম দোকানে। এতিয়া কোনটো লাগিব এইটো লাগিব, গোটাই চেট কৰি দিছে। তাৰ পচন্দটো লৈ ল'লে। এতিয়া লৈ আমাৰ খাদ্য ডাঙৰে আইচক্ৰীমটো ধুনীয়াকৈ চিলেক্ট কৰি বাছি ল'লে। আৰু পেকেটটো পেলাব বুলি আকৌ চাই কিবা আছে নেকি পেকেটত, ফ্ৰেছি নাই, একো নাই। এটা আইচক্ৰীমটো খাবলৈ মজাকৈ খাব আমাৰ খাদ্য মানে যিহেতুকে আমাৰ খাদ্য খোৱা মানুহ, গতিকে সেই খাদ্য খাই আছে ধুনীয়াকৈ। এতিয়া আমাৰ খাদ্য ডাঙৰীয়াৰ পকৰি খাবৰ ইচ্ছা, কিন্তু পকৰি দোকান বিচাৰি নাপাওঁ। ইয়াতে গ'লো, ইয়াতে দেখোন পকৰি নাই, তেল চেল ঠাণ্ডা নাই, পকৰি নাই, বিচাৰিলোঁ নাই। এতিয়া আমাৰ খাদ্য গ'লে মই পকৰি খাম, একোতো পকৰি নাই। কিন্তু মই দোকানীক ৰিকুৱেষ্ট কৰিলোঁ যে পকৰি আমাৰ লাগিবই। কিন্তু দোকানীয়ে এতিয়া পকৰি বনাই আছে, ধুনীয়াকৈ পকৰি বনাই আছে। দোকানী পকৰি বনাই আছে মানে পকৰি হাতৰি আছে। এতিয়া কেৰাহীত হাতৰি আছে পকৰি, কেৰাহীত হাতৰি আছে। এতিয়া পকৰি হাতৰি মানে তেলত ডেন্স কৰি আছে। এতিয়া আমাৰ খাদ্য ডাঙৰে মানে নাই, পকৰি খাব পৰা নাই, বিৰাট আফচোচ। এইটো অলপ মৰম দিছোঁ, কিবা এটা হাঁহি দিছে, ঘুগুনিতে খাই দিছোঁ। বাছ পকৰিটো ৰেডি হৈ আছে। বাছ বনাবলৈ ইমান সময় পকৰি বকি আছোঁ নাই, এইটো একচুৱেলি ফুলৰি কয়, ফুলৰি। এতিয়া ফুলৰি আমাৰ কেৰাহীৰ পৰা কাগজত আহিল, কাগজৰ পৰা আমাৰ খাদ্য ডাঙৰীয়াৰ হেণ্ড অভাৰ কৰিব। এতিয়া আমাৰ পকেটত আমাৰ খাদ্য ডাঙৰীয়া আমাৰ বেগটো খুলিবই পৰা নাই। ইমানে টাইট গাঁঠি দিছোঁ, খুলিবই পৰা নাই। খুলি আছে ইমান আমাৰ খাদ্য ডাঙৰীয়া বেগটো খুলি আছে। পকৰি বুলি কৈছিলে, ফুলৰি বুলি। মই কৈছোঁ পকৰিটো সোৱাদ নাই, আমাৰ খাদ্যৰ মধ্যে টেষ্ট কৰিবলৈ। কেনেকৈ খালে, গৰম পকৰিটো, ফুলৰিটো মানে। এতিয়া আমাৰ খাদ্য ডাঙৰীয়া তাৰ মাকৰ কাৰণে কণী বইল লৈ ল'লে। লাষ্ট বিহু আমি চাই আইচক্ৰীম খালোঁ, বৰফ খালোঁ, পকৰি খালোঁ, মাৰ কাৰণে কণী খালোঁ। এতিয়া আমি বিহু চাই গুচি যাম ঘৰত। এতিয়া আমি ঘৰমুৱা হ'লোঁ, লাষ্ট ফিনিচিং বিহুটো দেখুৱাই আছোঁ। লাষ্ট পজিশ্যন, এইটো লাষ্ট বিহু। এতিয়া আমি বাহিৰৰ পৰা দিছোঁ। আগতে বন্ধুসকল আগতে ফেচবুক লাইভ কৰিছোঁ এইটো বিষয়ত। আমি ঘৰলৈ যাব লৈছোঁ খাদ্য ডাঙৰীয়াৰ লগতে। এইটো ৰাস্তাতে গৈ আছোঁ। এইটো আমাৰ ৰাস্তা, বিহুৰ পৰা এইটো ৰাস্তা। তাৰপিছত আমাৰ গলিত পাম, খাদ্য লগত আছে, খাদ্য ডাঙৰীয়া মোৰ লগত আছে। এইটো গলিত যাম, এতিয়া আমি গৈ আছোঁ। এতিয়া খাদ্য ডাঙৰীয়া গৈ আছে, বৰফ খাই। এইটো এতিয়া আমাৰ লাষ্ট ফিনিচিং, আমাৰ গলিটো পাম। এতিয়া ৰিচেণ্টলি আমাৰ ঘৰৰ সন্মুখতে মানে ৰুমৰ সন্মুখতে বিহুটো আছিলে। এতিয়া আমাৰ লাষ্ট গলিত সোমাম। এইটো আমাৰ এড্ৰেছ হয়, জ্যোতিপ্ৰসাদ আগৰৱালা পথ হয়। এতিয়া আমি লাষ্ট ফিনিচিং আমাৰ ৰুমত গৈ আছোঁ। তো বন্ধুসকল ধন্যবাদ।